তো হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ বহুত ভালে আছে। ৱেলকাম টু আৱাৰ চেনেল MNO আছাম টেক। তো বন্ধুসকল, আজি মই আপোনালোকক ক'ম আপোনাৰ নিজৰ মোবাইল ফোনেৰে আপোনাৰ DLEDৰ এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰিব। তো বন্ধুসকল, আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল, পোনপ্ৰথমে আপোনাৰ মোবাইল ফোনত আপোনাৰ ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰি দিব লাগিব SCERT আছাম। চাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত SCERT আছাম বুলি এটা ৱেবছাইট অ'পেন হৈ যাব। তো বন্ধুসকল, এইটো যদি আপোনাৰ চাৰ্চ কৰি প্ৰব্লেম হৈছে তেন্তে মই ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ, আপুনি ডাইৰেক্ট সেই লিংকৰ পৰাই এই ডাউনলোড এডমিটত যাব পাৰিব। তো বন্ধুসকল, তাৰপিছত আপুনি ক্লিক কৰি দিব ডাউনলোড এডমিটত। যাই পেলাই এটা তলত লিখা আছে ডাউনলোড ছাবমিটেড এপ্লিকেশ্যন ফৰ্ম আৰু ফোন নম্বৰটো আছে ডাউনলোড এডমিট কাৰ্ড। তো আপোনাৰ এই ডাউনলোডত ক্লিক কৰি দিব লাগিব। ডাউনলোডত ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপোনাৰ মাৰিব লাগিব এপ্লিকেশ্যন নম্বৰ। আপোনাৰ যে এপ্লিকেশ্যন নম্বৰটো আছে ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত এণ্টাৰ কৰাৰ পিছত গ' ক্লিক কৰি দিব লাগিব। তাৰপিছত চাওক আপোনাৰ যে এডমিট কাৰ্ডখন আছে সেই এডমিট কাৰ্ডখন আপোনাৰ সন্মুখত এনেদৰে আহি যাব। তো বন্ধুসকল, এই এডমিটখন আপোনাৰ ফোনত PDF হিচাপত ডাউনলোড কৰিবলৈ হ'লে আপোনাৰ ডাউনলোড এডমিটত ক্লিক কৰি দিব লাগিব। তাৰপিছত ক্লিক কৰিব লাগিব ডাউনলোডত। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এই এডমিট PDFখন আপোনাৰ ফাইলত আহে। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব, আৰু যদি চেনেলত নতুন আহিছে তেন্তে এটা ছাবস্ক্ৰাইবৰ লগত বেল আইকনটো প্ৰেছ কৰি ল'ব। থেংক ইউ এণ্ড জয় আই অসম।